নমস্কাৰ। আজিৰ দিনটো সকলোৱে জানে। আজিৰ দিনটো শ্ৰী শ্ৰী শংকৰদেৱ আজি জন্মৰ দিন। শংকৰদেৱৰ তিথি আজি। আৰু শংকৰদেৱে 1449 26 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল। তো তাৰ কাৰণে মই ভাবিলোঁ আজি এটা শংকৰদেৱৰ কাৰণে এটা হৰিনাম মই ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিওঁ। তো হৰিনামটো মই আগতে ভিডিঅ'টো ৰেকৰ্ডিং কৰা হৰিনাম আমাৰ ধেমাজি হৰিনাম টীম এটা আহিছিলে আমাৰ চিলাপথাৰত। তো তাতে মই ৰেকৰ্ডিং কৰা সেই হৰিনামটো মই আপোনালোকৰ মাজত আগবঢ়াই দিব লৈছোঁ। যদি হৰিনামটো ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, আৰু বহুত বেছি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ।